শুনি আছোঁ তাকে সেট কৰি দিবা মোক কৰা মই আচলতে কি হ'ল লকডাউনৰ সময়তে এটা মোৰ মনলৈ এটা ভাৱ আহিল যে মই কেনেকৈ গৰুৰ অবিহনে এটা নাঙল বা ধৰক এখন হাল মাটি চহাব পাৰি তাৰ এটা মোৰ মনলৈ কল্পনা এটা আহিল। সেই কল্পনাটোকে মই বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে চিন্তা কৰিলোঁ। মোৰ এখন ভেস্পা আছে, সেই ভেস্পাখনকে মই চলাই ফুৰোঁ। তেতিয়া মই মনতে ভাবিলোঁ যে ভেস্পাখনৰ ইঞ্জিনটো কিবা কাৰণত মই মাটি চহাবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ নেকি। সেইটোকে মনতে কল্পনা কৰি সেই লকডাউনৰ সময়ছোৱাতে চিন্তা কৰিলোঁ যে এটা মই যন্ত্ৰ আৱিষ্কাৰ কৰোঁ যিটোৰ দ্বাৰাই মই নিজৰ খেতি মাটিকেইডৰা কৰিব পাৰোঁ। সেইটোকে ভাবি ভেস্পা এখন আনিলোঁ। ভেস্পাখন মই চলাই থকাখন নহয়, বেলেগ এখন আনি মই কিনি আনি ভেস্পাখন কিনি আনি ইঞ্জিনটো ফিটিং কৰি মেলি বনালোঁ। আৰু ইয়াত মই ভেস্পা ইঞ্জিন ব্যৱহাৰ কৰিছোঁ আৰু তাক চলাবৰ কাৰণে মটৰচাইকেলৰ চেইন, স্পকেট আৰু কেজুৱেল হিচাপে মটৰচাইকেলৰ ৰিম তাত এংগল ৱেল্ডিং কৰি পেলাই লগাইছোঁ। আৰু মানে বাম বুলি মনতে মই 4খন ফালৰ আচলতে অপশ্যন ৰাখিছোঁ। 4খন আচলতে লগোৱা নাই বৰ্তমান, যিহেতু এতিয়া মানে খেতি ছিজন সময় চলি আছে। চব জেগাতে নাঙলৰ ফাল সমান চাইজত কিনিবলৈ পোৱা নাযায়, ডাঙৰ ফাল থাকে। মই ফালকেইখন বনাই আনিছিলোঁ, কিন্তু ফালকেইখন অলপ ডাঙৰ হ'ল। কিমান পৰিলে খৰচ গোটেইখিনি লগাই মেলি, যিহেতু এতিয়া মই নতুন বস্তু ব্যৱহাৰ কৰা নাই, যিহেতু মই ডেম্পৰ পৰা ধৰক পুৰণা বস্তু কিনি মেলি মই বনাইছোঁ, সেই হিচাপে 6,500 টকা খৰচা হৈছে। কিন্তু এনে সম্পূৰ্ণৰূপে বনাবলৈ গ'লে 15-20 হাজাৰ টকা ইয়াক প্ৰয়োজন হ'ব। পেট্ৰলত চলে। এবিঘাত বাবলৈ 1 লিটাৰ পেট্ৰলত 1.5 বিঘামান বাব পাৰি। মানে এবিঘাৰ ওচৰা ওচৰি বাব পাৰি 0.5 লিটাৰ তেলত মই বাইছোঁ।